खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां भेरगाव जौगाखां खोन्दोआव दुंहाव थासारि NRLM नि बिथांखियाव DPM आ गावनि गोसो बायदि कृषि आरो पक्ष्य सखि सोसननाय जाथायखौ लाना मासिगिरिफोरा खुद्रिसारदों। उदालगुरि जिल्लानि भेरगाव जौगाखां खोन्दोनि सिङाव सोलिबाय थानाय NRLM नि बिथांखियाव कृषि सखि आरो पक्ष्य सखि मासियाव मावथि सोसननायखौ लानानै दुंहाव थासारि सोमजिदों। बेखौ लानानै मैया जायगानि चेयारमेनफोरा BPM नि सायाव गाव हारसिङै गावनि गोसो बायदि मासियाव सोसननायखौ लानानै बाथ्रा दान्थे बिदान्थे जालायो। मैया DPM नि साखाथियाव बे बाथ्राखौ लानानै सावरायनो मासिगिरिफोरा थांनायावनो DPM आ खारखुमानानै थायो आरो बे समावनो सानैसो जिबिका सखिफोरा जों जेबो मिथिया होनना थानायाव मासिगिरिफोरा रागाजों नोंसोर जेबो मिथियाब्ला मानोथो बेयाव जिरायनानै दं बेबायदि बुङो। नोंसोर बिनिफ्राय ओंखारलां होनना गोब्राबै बुंनानै मावख'नि नब्लाङाव थाला बन्द खालामना होयो आरो बे जाथायखौ लानानैनो सानैसो जिबिका सखिया नंखाय बाथ्रा फोसावदोंमोन जे बे जाथाया EM दावबायसा बर'नि दैदेननायावनो जादों होननानै बुंसावदों। बे खौरांखौ लानानै दिनै भेरगाव जौगाखां खोन्दोनि VCDC नि मासिगिरिफोरा फिन जाथाय होयो खौरां मेलनि गेजेरजों। যে BPM-ক আমাক লাগে আমি আলোচনা কৰিম কেনেকৈ অকলে এইটো নিযুক্তি দিব পাৰিলে উইদাউট TLCC চেয়াৰমেন আৰু BDOৰ কনচাল্ট নোহোৱাকৈ এইটো আমি জানিব বিচাৰিছোঁ আৰু কেনেকৈ তেখেতসকলে কেনেকৈ কিবা মাৰ্কছ দিছে এইটো আমি তেখেতসকলৰ বহি আৰু যিটো নেকি মৌখিক পৰীক্ষা লৈছে তেখেতসকলে এইটো আমি বিচাৰিছিলোঁ। আমাৰ যিটো নেকি বাইদেউসকল আছে তাতে তেখেতসকলে কোনো আমাক BPM লগত যোগাযোগ কৰাৰ কাৰণে কোনো এটা ব্যৱস্থা কৰি নিদিলে। তাৰ ক্ষেত্ৰত আমি তালা বন্ধ কৰি দিয়া হ'ল আৰু যোৱাকালি যিটো নেকি পৰ্টেল নিউজত ওলাইছে যে মাৰপিট কৰিছে এইটো সম্পূৰ্ণ মিছা। আমি কোনো পলিটিকেলাইজ কৰি পিনে আমি চেয়াৰমেন হোৱা নাই। সমূহ আমি আমাৰ যিখিনি VCDC অন্তৰ্গত গোটেই আমি দুখীয়া চাম ৰাইজক আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰি আছোঁ ৰহ আৰু পংকজ শইকীয়া তেখেতে যেটা নেকি ইয়াতে জইন কৰিছে আমাৰ ভেৰগাঁও ব্লগত তেখেতে আমাৰ লগত কোনো দিন কনচাল্ট নকৰে। কোনো দিন তেখেতে আমাৰ লগত কি স্কিম আছে আমাৰ গোটবিলাকৰ কাৰণে এইবিলাক কোনো দিন তেখেতে খোলাভাৱে অৱগত নকৰে। আমি বহুত দুখিত তেখেতৰ ওচৰত। আমি 1.5 বছৰ ধৰি আমি চেয়াৰমেন হৈ কাম কৰি আছোঁ ৰাইজৰ সেৱাৰ কাৰণে আমি কাম কৰি আছোঁ। তেখেতে কোনো ক্লিয়াৰিফিকেশ্যন নিদিয়ে কি আমাৰ স্কোপ আহিছে আমাৰ আই মাতৃসকলৰ কাৰণে আমাৰ দুখীয়া চাম ৰাইজৰ কাৰণে কি আহিছে এইবিলাক তেখেতে কোনো দিন আমাক অৱগত নকৰায়। আৰু আমাৰ যোৱাকালি যিটো নেকি এজন জীৱিকা সখী তেখেতে বহুত কথা আমাৰ EM ছাৰৰ এলিগেশ্যন আনিছে তাৰ নিৰ্দেশ মৰ্মে ইয়াতে এনেকুৱা হৈছে বুলি এইটো সম্পূৰ্ণ মিছা। আমি ৰাইজৰ সেৱাৰ কাৰণে ৰাইজৰ ভাল মংগলৰ কাৰণে এইখিনি কাম কৰা হৈছে। আমি অফিচটো সাৰা দিনৰ কাৰণে বন্ধ কৰা নাই জাষ্ট যোৱাকালিৰ কাৰণে কাৰণ BPM-এ আমাৰ লগত কোনো দিন 10 তাৰিখৰ পৰা আমি তেখেতক বিচাৰি আছোঁ এতিয়ালৈকে আমাক যোগাযোগ কৰি নিদিয়ে। এইটো সম্পূৰ্ণ মিছা কাকো কৰা নাই। জীৱিকা সখীৰ লগত আমাৰ কোনো ৰিলেশ্যনেই নাই। তাতে আমাৰ অফিচিয়েলি আমাৰ BPM লগত যে ইচ্ছামতে তেখেতে নিযুক্তি দিছে এইটো কেনেকৈ তেখেতে বহি চালে নেকি তেখেতে চব কুছ কৰিব পাৰে নেকি উইদাউট চেয়াৰমেন কনচাল্টেশ্যন। পোনপ্ৰথমে মই ভেৰগাঁও উন্নয়ন খণ্ডৰ গোটেই আমাৰ চেয়াৰমেন 26টা VCDC চেয়াৰমেন ভেৰগাঁও উন্নয়ন খণ্ডৰ হয় চেয়াৰমেন গ্ৰুপ হৈ মই সাংবাদিক বন্ধুসকলক পোনপ্ৰথমে আদৰণি জনাইছোঁ। যোৱাকালি যিটো নেকি ঘটনা হৈ গ'ল এইটোত আমাৰ পৰ্টেল নিউজত বহুখিনি আমাৰ ওপৰত চেয়াৰমেনসকলৰ ওপৰত বহুত এলিগেশ্যন ওলাইছে। 2-3টা VCDC চেয়াৰমেনে ইয়াতে গুণ্ডাগিৰি কৰিছে বুলি পিনে অভিযোগ উঠিছে ভেৰগাঁও উন্নয়ন খণ্ড
অফিচত তাৰ বিষয়ে আমি আজি ক্লিয়াৰেশ্যন দিবলৈ ওলাইছোঁ যেহেতু আমাৰ কেইদিনমান আগত পশু চকী আৰু কৃষি চকী এইটো দুটা পোষ্টত এটা ভিচিডিচিত পশু চকী এজন আৰু কৃষি চকী এজন এনেকুৱা ইণ্টাৰভিউ হৈছিলে আৰু এইটো ইণ্টাৰভিউটো মানে যোৱা 10 তাৰিখত আমাৰ যিটো নেকি BPM ভেৰগাঁও উন্নয়ন খণ্ড বিষয়া যি কিবা এই BPM তেখেত পংকজ শইকীয়া তেখেতে কোনো এটা ব্লগৰ চেয়াৰমেন উইদাউট কনচালটেশ্যন আৰু ভিডিঅ'ৰো কনচাল্ট নাই তেখেতে অকস্মাত 10 তাৰিখত তাৰমানে ৰিজাল্ট ঘোষণা কৰি দিছে হোৱাটছআপ জৰিয়তে এইটো চেয়াৰমেনো অৱগত নহয় আৰু আমাৰ যিটো নেকি TLCC চেয়াৰমেন তেখেতেও অৱগত নহয় আৰু আমাৰ BDO ছাৰ তেখেতেও অৱগত নহয় আমি কেনেকুৱা BPMে পংকজ শইকীয়া তেখেতে অকলে কেনেকৈ ৰিজাল্ট দিব পাৰিলে এইটো আমি তেখেতৰ লগত আলোচনা বিলোচনা কৰিবৰ কাৰণে আমি গৈছিলোঁ 10 তাৰিখত সেইদিনা আমাৰ PMY যি বেনিফিচিয়াৰী তেখেতসকলকো আমি চেংচন লেটাৰ দিছিলোঁ আৰু তেখেতক কেনেকুৱা এইটো হ'ল এইটো আমি অৱগত কৰাবৰ কাৰণে তেখেতৰ ওচৰত আমি অফিচত গৈছিলোঁ NRLM অফিচত তেখেতে আমাক হয়তো যাৱা গম পায় তেখেতে পলায়ন কৰিছে আৰু সেই দিনাৰ পৰা আমাৰ যিটো নেকি BPM পংকজ শইকীয়া তেখেতক আমি যোগাযোগ কৰিব পৰা নাই নোৱাৰাৰ কাৰণে আকৌ যোৱাকালি আমি চেয়াৰমেনসকলে গোটেই 26টা চেয়াৰমেনে আছে ইয়াতে 2-3টা চেয়াৰমেন নহয় ইয়াতে চবৰে একে কণ্ডিশ্যন তাৰপিছত আমি যোৱাকালি NRLM অফিচত সোমালোঁ যে BPMক আমাক লাগে আমি আলোচনা কৰিম কেনেকৈ অকলে এজাহাৰ দিম আমি থানাত কেনেকুৱা তেখেতে কাম কৰি আছে আৰু তেখেতৰ যদি ভুল নাই আজি কি লাগি তেখেতে কিয় চুইচ অফ মোবাইল তেখেতে অৱগত কৰিব লাগিছিল যোৱাকালি তালা চাবি বন্ধ কৰা হ'ল দৰ্জা বন্ধ কৰা হ'ল অফিচ তেখেতে আজিকালি লাগি কনচাল্ট নাই কিয় কাৰণে এনেকুৱা হ'ব পাৰিলে 26জন চেয়াৰমেন আছে এজনৰতো ৰিচিভ কৰিব পাৰে তেখেতে ভিডিঅ'ৰো ৰিচিভ কৰা নাই তেখেতে আৰু যোৱাকালি যিটো নেকি আমাৰ জীৱিকা স্কুলী কেইজনমানে যে UPPL হৈ কাম কৰিব লাগে বুলি তেখেতসকলক চেয়াৰমেনসকলে হেঁচা প্ৰয়োগ কৰিছে বুলি কোৱাটো এইটো সম্পূৰ্ণ মিছা কোনো দিন কোৱা নাই আমি VCDC ডেভেলপমেণ্টৰ কাৰণে আমি আছোঁ তেখেতসকলে আমাৰ লগত ভালকৈ যোগাযোগ কৰক তেখেতসকলৰহে কিন্তু 1.5 বছৰ লাগি আজি লাগি তেখেতসকলে ভাউচাৰ বিল যিটো নেকি ছাবমিট কৰাত আজিলৈকে তেখেতসকলে চেয়াৰমেনসকলৰ চিল ছিগনেচাৰ কোনো লোৱা নাই আজি 1.5 বছৰ হ'ল আমি তেখেতসকলক চাই আছিলোঁ আৰু যোৱাকালি আমি তেখেতসকলে অলপ BPMক বাচাৱা ধৰণৰ কথা কৈ থকাৰ কাৰণে অফিচাৰসকলে কম্পিউটাৰ এছিষ্টেণ্টসকলে তাৰ কাৰণে আমি যোৱাকালিৰ কাৰণে মাত্ৰ আমি তালা বন্ধ কৰা হৈছে আৰু জীৱিকা চকীসকলক মই শুকাই দিব ওলাইছোঁ যিহেতু ভৱিষ্যতেও যাতে এনেকুৱা কথা নকয় মিছা এলিগেশ্যন নানে যেহেতু আমাৰ আণ্ডাৰতে আপোনালোকে কাম কৰিব লগা হয় যিটো নেকি ডেভেলপমেণ্টৰ যিটো নেকি কাম চেয়াৰমেনসকলে চব পুছ কৰে গাঁও সভা কৰে স্পেচিয়েল গ্ৰাম সভা কৰে সব কামখিনি গোটেই জীৱিকা চকী পশু চকী গোটেই মিলি আমি ফিল্ডত কৰিব লগা হয় যাতে এইটো মিছাকৈ এনে অভিযোগ আনিব নালাগে যে UPPLৰ নিৰ্দেশ মৰ্মে কাম কৰিব লাগে বুলি কোৱা কথাটো সম্পূৰ্ণ মিছা এইটো আৰু অধশেষক মই BPMক জনাব খুজিছোঁ পংকজ শইকীয়া তেখেতক অফিচত আহক আপুনি ক্লিয়াৰিফিকেশ্যন দিয়ক আপোনাৰ যিখিনি ষ্টাফ আছে কি হৈছে আপুনি চাওক যেহেতু আপুনি 10 তাৰিখত নিজে মনেকৈ ওলাই গৈছে অফিচৰ পৰা আৰু সেইদিনাৰ পৰা আপুনি আজি কি লাগি অফিচতো যোগাযোগ নাই আৰু আমাৰ চেয়াৰমেনসকলৰ লগতো যোগাযোগ নাই গতিকে আপুনি কেনেকুৱা অকলে নিযুক্তি দিলে পশু চকী আৰু কৃষি চকী এইটো আপুনি ক্লিয়াৰিফিকেশ্যন দিয়ক অন্যতো আমি আইনগত ব্যৱস্থা আৰু উইদাউট কনচালটেশ্যন
তেখেতে নিজৰ ইচ্ছামতে কাম কৰি আছে। চকীদাৰক মাৰপিট কৰাৰ অভিযোগ এইটো সম্পূৰ্ণ মিছা কথা। আমি তালা মাৰা টাইমত দৌৰা দৌৰি হৈছে, হয়তো ইয়াতে ক'ৰবা ওজুত খাই পিনে ক'ৰবা লাগিব পাৰে। আৰু য'ত মেডিকেল কৰি আছে বুলি এইটো সম্পূৰ্ণ মিছা। কোনো ইয়াতে হতাহতি হোৱা নাই, কোনো দুখ পোৱা নাই ইয়াতে। এইটো সম্পূৰ্ণ এজন জীৱিকা চকীয়ে অফিচিয়েলৰ লগত ৰিলেশ্যন লাগি কিনে পলিটিকেলাইজ এইটো এটা মোৰ দিব খুজিছে। এইটো মই জীৱিকা চকী কেইজনমান যিটো নেকি তাতে জড়িত আছে ধিক্কাৰ দিছোঁ তেখেতসকলক। তেখেতসকলে অফিচিয়েলি নহয়, ফিল্ডৰ কাম তেখেতসকলে ভালকৈ কৰক। আজিলৈকে 1.5 বছৰ হ'ল জীৱিকা চকী তেখেতসকলে যেটা নেকি আমি স্পেচিয়েল গ্ৰাম সভা পাতোঁ, আমি এইবিলাকত সমস্ত দায়িত্ব আমি লওঁ। চাহ পানী খোৱা ৰাইজক এইবিলাক চব আমি সমস্ত দায়িত্ব লওঁ আমি চেয়াৰমেন হিচাপে। আৰু 1.5 বছৰ সময়ত আমি এনেকুৱা কৰি আহি আছোঁ। আৰু তেখেতসকলে আজি যিখিনি ভাউচাৰ বনায়, আজি 1.5 বছৰ টাইমত তেখেতসকলে কোনো চেয়াৰমেন পৰা চিল ছিগনেচাৰ নোলোৱাকৈ তেখেতসকলে বিল ভাউচাৰ কৰি পিনে আজি পইচা ওলাই লৈ আছে জীৱিকা চকীসকলে। এইবিলাক বহুত ইয়াতে কৰ্ণীয় কাম আছে। তেখেতসকলে ভিতৰীয়া বহুত ইলিগেল কাম কৰি আছে। এইটোৰ কাৰণে আমি যোৱাকালি মোটামুটি ভাটিবেলা টাইমত আমি BPMক নাপালাগে আমি এইটো তালা চাবিটো বন্ধ কৰি দিয়া হৈছে। গৰাকীৰ নাম সামৰি খাইছে। EMৰ কোনো নিৰ্দেশ নাই, ইয়াতে কোনো জড়িত নাই তেখেতে। কাৰণ এজন MCLA বা EMে গোটেই কামখিনি কৰিব নোৱাৰাৰ কাৰণেহে চেয়াৰমেন বনাই দিছে। তাতে আমাৰো পাৱাৰফুল আছে, কাৰণ আমাৰ লগত ৰাইজ আছে। ৰাইজে সদায় বিচাৰে সুবিধা, চৰকাৰৰ অনুদানবিলাক বিচাৰে। এইটো আমি দিবৰ কাৰণে আমি প্ৰস্তুত কৰোঁ, আমি এজ এ চেয়াৰমেন হৈ পিনে। আৰু এইটো আমাৰ যিটো নেকি দুখীয়া ৰাইজসকলক কিবা এটা সাহাৰ্য দিয়া, চৰকাৰৰ অনুদান দিব পৰা বা দিয়া, এইটোৱে আমাৰ মূল লক্ষ্য। আৰু যোৱা আমি 10 তাৰিখত দুখীয়া চামক বিনা পইচাকৈ যিহেতু নেকি ঘৰ PMY দিবৰ কাৰণে কাচ্চা হাউচ আমি এতিয়া প্ৰস্তুত কৰি আছোঁ, এগ্ৰিমেণ্ট কৰি আছোঁ। আমি 1 টকা পইচা নোলোৱাকৈ আমি দুখীয়া ৰাইজক ঘৰ দিব গৈ আছোঁ।